এভৰিৱান কি খবৰ সকলোৰে চাগে খবৰ নিশ্চয় ভাল মোৰো খবৰ ভালেই আৰু আজি হৈছে বিশেষ একদম হেপী দিৱালী সকলোকে মোৰ ফালৰ পৰা হেপী দিৱালী আৰু ময়ো এতিয়া গা চা ধুই কৰি আহিছোঁ আবেলি আকৌ এবাৰ গা ধুই দিছোঁ যিহেতু চাকি বন্তি জ্বলাব লাগিব আৰু বাও অলপমান প্ৰসাদ চসাদ আয়োজন কৰি আছে তেনেহ'লে ব'লকচোন মোৰ ভিডিঅ'টো চাই থাকক শেষলৈকে পূৰা প্ৰসাদৰ যা যোগাৰ চলি আছে প্ৰসাদ দিব দেৱালী বুলি আমাৰ পূৰা বাইদেউ পূৰা একদম বিজি চাকি দিয়াত এয়া পূৰা মই অঁকা ৰংগলী আৰু কেনেকুৱা লাগিছে প্লিজ জনাব আৰু এয়া পূৰা বাহঁতে প্ৰসাদ খায়ে আছে মাহঁতে পূৰা প্ৰসাদ খাই আছে আৰু ময়ো খাই লওঁ তেনেহ'লে চাই থাকক অঁ আৰু আগফালৰ পৰিৱেশটো মই দেখাইছোঁ আৰু এয়া পূৰা আগফালৰ পৰিৱেশ এয়া পূৰা বন্তি দি থোৱা আছে বাৰান্দাত এনেকুৱা লাগিছে কিন্তু এইবাৰ বহুত মনটো বেয়া লাগিছে কাৰণ বম আনি থৈছোঁ ফুটাব পৰা নাই আৰু পূৰা বৰষুণ দি আছে দেখাই আছোঁ মই বমখিনি এয়া দেখিব পাৰিছে সকলোৱে পূৰা একদম বম চম মই আনি ৰৈ আহিছোঁ বুলি বৰষুণ কমিব ৰাতিপুৱাৰ পৰা ভাবি আছোঁ যে বৰষুণ কেতিয়া কমিব ৰ'দ কেতিয়া দিব জেগাবোৰ শুকাব লাগে যিহেতু বম ফুটিব লাগিব ন আৰু এতিয়াও দেখিছোঁ বৰষুণ দিয়ে আছে নাই নহ'ব মানে আজি দুইটা জ্বলাম আৰু কিন্তু আকাশ বন্তিটো আৰু বৰষুণ দি থাকিলে ক'ত চাগে উৰিব আৰু তেনেহ'লে ঠিক আছে মই প্ৰসাদ খাই লওঁ আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈ আৰু দেৱালী বুলি বায়ে মোলে গিফ্ট আনিছে আৰু কিনো গিফ্ট আনিছে চাওঁ আহকচোন মিঠাই ৱাও খাম এতিয়া আৰু এয়া আমাৰ জুলি বৰাই পূৰা কেৰেলা দিছে হেপী দিৱালী হেপী দিৱালী ফ্ৰেণ্ডছ মই এতিয়া কিটচেনলৈ আহিলোঁ যিহেতু বৰষুণ ন বম ফুটাইও একো লাভ নাই কলগছ এনেই গৈছে মানে ফুটাই নাই বৰষুণৰ পানীৰ কাৰণে সেইকাৰণে ভাবিলোঁ অলপ খোৱা বস্তুকে বনাই লওঁ প্ৰসাদ চসাদ খালোঁ বাৰু আৰু এতিয়া লৈছোঁ অকণমান মই ব্ৰইলাৰ চিকেন লৈছোঁ এয়া চুপ বনাম যিটো ঠাণ্ডা বতৰ আৰু গাহৰি মাংস বনাম তেনেহ'লে চাই থাকক এয়া পূৰা গাহৰিখিনি মই ধুই পখালি ধুনীয়াকৈ মচলা চচলা সানি পেলাই ধুনীয়াকৈ থৈ দিছোঁ চাই থাকক মই বনাই আছোঁ ফাইনেলি চুপ ৰেডি জুলিবাক চুপ দিম এতিয়া কেনেকুৱা লাগিছে ক'বা খাই মজা লাগিব চাগে কেনেকুৱা লাগিছে খাবা দেই নিজে বনোৱা চুপ খাই লওঁ ঠাণ্ডা বতৰ বুলি ইয়ামি ঠাণ্ডা বতৰ মজা